Hi guys, good morning. Welcome back to my YouTube channel. আজি morning আমি নগাঁও যাব ওলাইছো। বৰষুণ দি আছে পুৰা। আছে গাড়ীখন অলপমান আগত আছে সেইকাৰণে আমি খোজকাঢ়ি আহি আছো। আজি আপোনাৰ মৃত্যুঞ্জয় মন্দিৰলৈ বুলি ওলাইছো যাবলৈ। এয়া আমাৰ ভক্তহীন যাত্ৰী। সব পানীয়ে মেইন। গাড়ী আহি গ'ল যাবৰ কাৰণে যাত বৰষুণ দি আছে পুৰা বহাক লৈ ঠেলি মেলি চিট নবহো মই আহা তাত বেলেগ কৰিছে পূজা ফুলিযোৰ বৰ ধুনীয়া লাগিছে ফুটো মিলা নাই অকমান বেলেগ হ'ব স্কেল মিলা নাই লাইন লাগি লাগি নামিছে চাহ খাবলৈ আই থিংক আমনি নেকি গৈছো আহি পাই গ'লহি মোৰটো চাই পেলাই গুচি গ'ল আমি চাকি জ্বলাই ল'ম তাৰপিছত আমি চাকিতে জ্বলাই ল'লোঁ সেই দুজনীক চাই কি ৰ'দত ইমান ফটো উঠাছ এতিয়া বহুত গৰম বহি আছে এয়া মাহী হ'ল ইনকে কি চেলফি বুলি ভাবিছিলি হয় নাই হা হয় তই কিমান ফটো উঠিলি কৈ দেচোন 30খনমান উঠিছে এখনমান ভাল লাগিব তাৰ ভিতৰত এখন মই আপলোড দিম আপোনালোকে চাব পিংকি কিমান ভিডিঅ' বনালি কেইটা বনালি কচোন ফটো কেইবাৰ উঠিলি গোটেই গেলেই ফুল তয়ে কৰিছ আমাৰ গোটেইকেইজনীৰ ভিতৰত তাইয়ে বেছি ফটো উঠে বা হ'লনে আহক ৰিয়া কিছু টেলেণ্ট আছে কিন্তু কমটি ফটো মাৰিছে তাই লাইনত ৰখিব লাগিব নেকি এতিয়া আমি ফুৰিব আহিছোঁ ফুৰিব মানে ৰিলছ বনাব আহিছোঁ এইফালে চাবলৈও আহিছোঁ এই চাত কি ফটো বাৰু গছডালত এই গছজোপাহে পালানে ফটো উঠিব তলত ৰিয়াই গছজোপা তলত মানে এটা লোকেশ্যন বনাই গৈছে তাতে ভিডিঅ' বনাব এতিয়া আমি ভাবি আছোঁ আমি ক'ত ভিডিঅ' বনাওঁ পূজা আমি ক'ত ভিডিঅ' বনাওঁ বহুত দিগদাৰ হৈছে আমি মানে লোকেশ্যন পোৱা নাই মানে ক'ত ভিডিঅ' বনাওঁ গৰমত পুৰা একদম ঘামি জমি অৱস্থা নাই বাকী আমি পানী খাব আহিছোঁ এতিয়া পানী খাই আছে ইমানেই মানে ভাগৰ লাগিছে যাবলৈ ওলাইছোঁ যাওঁ আৰু এয়া চব ওলাই আহিছে মানুহ আজি বহুত হৈছে বাৰু আৰু ইমানো ভালকৈ ভিডিঅ'টোতো কৰাব নোৱাৰিলোৱে ভালকৈ হাঁহি দিয়া এইফালে এইফালে আহক
কৃষ্ণ বাই 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 খুলি পেলাম আহি পাই গ'লোঁ শিলঘাট কামাখ্যা দেৱালৰ ওচৰত এখন শিলঘাট বহুত খোজকাঢ়িব লাগিব ন ওপৰলৈকে অ' মা পানী বটল এটা কিনি আনা নেকি বেগ চেগ লৈ আহিছে বেগ চেগ নহয় ইয়াতে চাকি ধুপা হেল্ল' নদী চদী এখন নাম বুলি আছে ইটো চাইডে আছে বল নদী চাইডে নদী কাষলৈ যাম মই মানে শিল থকা নদীহে ভাল পাওঁ হা শিল থকা নদী ভাল পোৱা কিন্তু জেগাটো ধুনীয়া বে ঠাণ্ডা ফেৰীতে যাংগে নেকি ঘৰলৈ তাকে ভাবিছোঁ ফেৰী ৰখি আছে নদীখন পাৰ হৈ গ'লে পাই যাম খাবৰ কাৰণে সোমাইছোঁ খাবৰ কাৰণে চামাৰত সোমাইছোঁ তাৰপিছত চামাৰত সোমাই খাই টাইমটো লাগিব খাওঁতে মেলোতে তাৰপিছত ঘৰলৈ যাম খাই লওঁ চলো চলো মানুহ বহুত আছে মজা লাগিছে বস্তুটো হেল্ল' ইয়াতে খোৱাৰ ডিছকাশ্যন হৈ আছে কি খাব কি নাখায় মেনু চাই চাই কি খাব ঠিকে নাই আইতাহঁতে নাখায় ইয়াত এতিয়া আমি এনে অলপ ৰখি আছোঁ ইফালে সিফালে ঘূৰি আছোঁ তাত অৰ্ডাৰ দি থৈ আহিছোঁ বাৰু অৰ্ডাৰ দি বিৰিয়ানী অহা নাই বিৰিয়ানী ন সেইফালে আইতাহঁতক আইতাহঁতে খাই পেলাই আইতাহঁতক ইয়াত খাইছে বুলি নহ'লে ৰশ্মি বা কেটাৰিং কৰিছে আইতাহঁতক খাই সেইটো ইটো পাৰ্টি খুৱাই নাই কিবা আমি খাই বৈ লৈ এতিয়া ঘৰলৈ বুলি যাব ওলাইছোঁ চব হৈ গ'ল খোৱা বোৱা ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব